Hey guys, welcome back my YouTube channel. Good evening guys. এতিয়া বাজিছে 5টা বাজিছে সন্ধিয়া হৈছে বেলিটো হেকানে এফালে ওলাই আছে আজি বেলেগ এটা সাইডত মুভ কৰিছো এতিয়া আপোনালোকে চাও পাৰে এফালে মই দেখাইছো আজি অসমীয়াতে বনাইছো ব্লগ বুলি নহয় আজি আপোনালোকক কিবা মোৰ লাইভ আপোনালোকক অকমানকে ভাবে ইয়াত ফালতু ভাই সদায় একেটা চলাকে পিন্ধি ব্লগ বনাই থাকে একেটা চলাকে পিন্ধি ভিডিঅ' বনাই থাকে তো মই ভাবিছোঁ আজি চোলাটো চেঞ্জ কৰি লওঁ চোলা বহুত ডাঙৰ দেখিছে না হাতখন কেনেকৈ ওলমি থাকে আৰু দেখিছে কি গোটেইটো গিলিয়ে পেলাইছে চোলাটোৱে মানে কি মই ইউটিউবত ভবাই নাছিলোঁ যে মোৰ আজি ইউটিউবত অহা 7 মাহ হৈ গ'ল 7 মাহমান হৈছে মানে হেৰি জিমেইলটো খোলা বহুত দিন হৈ গ'ল ইউটিউবটো আগৰ পৰা চেনেলটো আগৰ পৰা আছিলে তাৰপিছত মোৰ জিমেইলটো খোলা বহুত দিন হৈ গ'ল কিন্তু ইউটিউবত মই ভিডিঅ' দিয়া নাছিলোঁ আজি 6 মাহ দিন ভিডিঅ' 6 মাহত কমচে কম 74 বা 72 ভিডিঅ' দিছোঁ আজি মই গাইছ মই ক'বলৈ থকাটো পুৰা বেলি ওলাই আছে এইফালে হ'লে নেদেখে এইফালে পুৰা বেলি ওলাই আছে সেইটো কাৰণে চকুত পুৰা ছানলাইটটো আহি গৈছে সেইটো কাৰণে মই এইফালে যাব নোৱাৰোঁ এইটো কাৰণে মই এইফালে আহি গৈছোঁ বন্ধুসকল মই আপোনালোকক ক'ব গৈছোঁ আজি মই ইউটিউবৰ বিষয়ে একো নলেজে নাই মোৰ মানে একো মই নাজানোঁগৈ ইউটিউবৰ কি কৰিব লাগে কি নকৰিব লাগে আজিলৈকে মই থাম্বনেইলটোকে বনাব জানো আপোনালোকে ভাবি চাওক মোৰ প্ৰায় ইউটিউববিলাক মোক ভিডিঅ'বিলাকত পাইছে একো থাম্বনেইল মই দিব পৰা নাই আৰু এডিট কৰিব নাজানো কেনেকৈ এডিট কৰে কেনেকৈ আপলোড কৰে সেইখিনি মই বহুতৰ পৰা শিকি সুধি আপোনালোকৰ পৰা চাই তেনেকৈ আপলোড কৰিছোঁ আৰু ইউটিউবৰ বিষয়ে একো নাজানো ইউটিউবত অহা মোৰ আজি 7 মাহ হৈ গ'ল 7 মাহত আজি 100 ছাবস্ক্ৰাইবাৰ হৈছে আপোনালোকে চাওক মই 100টা ছাবস্ক্ৰাইবাৰ হ'ব বুলি ভবাই নাছিলোঁ আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰিছে ইমান কমেণ্ট ভাল কৰিছে ইমান কৈছে যে ইয়াত ভাল মানুহবিলাক দেখাব দোকানবিলাক বস্তুবিলাক হয় মই দেখাব পাৰিম কিন্তু মোৰ ওচৰত এতিয়া এটা মোবাইল ভাল নাই নাই কেমেৰা কোৱালিটি এতিয়া মই চলাই থকাটো বৰ্তমান 2GB ৰেম হয় ভিভ' মোবাইল হয় Y91 এইটো অসমতে লোৱা আৰু মোৰ 7 মাহ হৈ গ'ল মই ক'বলৈ যোৱাটো কি হয় মানে কথা মোৰ আজি 100 ছাবস্ক্ৰাইবাৰৰ কাৰণে আপোনালোকক মই সকলো মোৰ ছাবস্ক্ৰাইবাৰখিনি আৰু মোক যদি কমেণ্ট কৰি আছে যিখিনিয়ে বহুত ভাল কমেণ্ট কৰিছে মোৰ বিষয়ে বহুত ভাবিছে আৰু আপোনালোকে যিখিনি কমেণ্ট পাইছে মই সকলো কমেণ্ট চাইছোঁ আৰু সকলো কমেণ্ট মই ৰিপ্লাই দিম আৰু বহুত ধন্যবাদ মোক এনেকৈ ছাপোৰ্ট কৰি যাব আগলৈকো ছাপোৰ্ট কৰি যাব আৰু মোৰ ছাবস্ক্ৰাইবাৰ আগলৈকে ছাপোৰ্ট কৰি যাব আৰু আপোনালোকক ইয়াত বহুত ভাল জেগা আছে দেখুৱাবলৈ আৰু বহুত ধুনীয়া জেগা আছে দেখুৱামগৈ আপোনালোকক এতিয়া বৰ্তমান মই কেইদিনমান ৰওঁ আৰু মোৰ এনেকুৱা এটা পৰিস্থিতি হৈ গৈছিলে মোৰ ভিডিঅ' কিয় দিয়া নাছিলোঁ 3 মাহমান মোৰ গেপ হৈ গৈছিলে মাজতে মোৰ মোবাইলটো ভাগি গৈছিলে তাৰপৰা ঘৰত কিবা এটা প্ৰব্লেম হৈছে ইয়াৰ পৰা মই ঘৰত গুচি গ'লোঁ তাৰ ঘৰত 3 মাহ থাকিলোঁ 3 মাহ গেপ হৈ গ'ল মাজতে সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ তাৰপিছত মই ভাবিলোঁ ইউটিউবত মই তেতিয়া এৰি দিছিলোঁ মাজতে তাৰপিছত মই ভাবিলোঁ ডিছপ্লেখন বনাই লওঁ আকৌ কেইটামান ভিডিঅ' বনাই চাওঁ নেকি আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে একো কোৱালিটি নাপায় একো কণ্টেণ্ট নাপায় একো কোৱালিটি নাই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই নাচায় সেইটো নাজানো যদিও চাই যদি বহুত ধন্যবাদ আৰু চাই নাচায় সেইটো নাজানো মোৰ আপোনালোকে ভাবিছে চাগে ফাল্টু ভাই ব্লগ যে একেবাৰে ফাল্টুৱে মানুহটো যেনেকুৱা ভিডিঅ'বিলাকৰ কোৱালিটিবিলাক তেনেকুৱা কিন্তু মই বনাব নাজানো কি কৰিম আপোনালোকে চাওক আপোনালোকৰ পৰা শিকিব লাগিব মই ভিডিঅ' বনাব মোৰ ওচৰত এটা ভাল মোবাইল থকা হ'লে মই আজি এডিটিং কৰি আপোনালোকক এইটো দেখুৱাব পাৰিলোহেঁতেন আৰু ইয়াত বহুত আপোনালোকৰ পৰা আশা কৰিছোঁ আপোনালোকৰ বহুত শিকিম আৰু ইয়াত বহুত ভাল জেগা আছে আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব মই জানো আপোনালোকে বহুত ছাপোৰ্ট কৰি আছে আৰু ধন্যবাদ সকলোকে মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ফ্ৰেণ্ডছখিনিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগলৈকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু এইটোৱে কথা মই আপোনালোকক মোৰ লাইফৰ কথা এইটোৱে মটিভেশ্যন আপোনালোকক দিবলৈ আহিছোঁ আৰু হয় মই ইয়াত এনেকুৱা হয় মোৰ কাম থাকে ইয়াত মানে 8 ঘণ্টা কাম কৰোঁ কোম্পানীত 8 ঘণ্টা আজি শনিবাৰ আজি নাইট ডিউটি খতম হৈ যাব মানে আজি নাইট ডিউটি শেষ হৈ যাব ৰাতি 10টা বজাত যাব লাগে ৰাতি 10টা বজাত গৈ ৰাতিপুৱা 6টা বজাত আহিব লাগে আৰু মোৰ 6টা বজাত আহি খানা বিনা খোৱা মানে 9টা বাজি অকণমান শুব লাগে শুং মানে 12টা বাজে আৰু গৰম ইয়াত বহুত গৰম দিছে এতিয়া গৰম চিজনত ভিডিঅ' বনাবলৈ যাব নোৱাৰোঁ ইয়াত মানে ভিডিঅ' বনাবলৈ গ'লে এনেকুৱা হয় কোৱালিটি মানে এনেকুৱা হয় কথাবিলাক আপোনালোকক কৈ দিছোঁ মই বিশেষকৈ বেলেগ জেগাত গৈ পিনে পটককৈ মোবাইলটো উলিয়ালোঁ কেমেৰাটো এনেকৈ কৰি উলিয়ালোঁ মানুহে ক'ব কেমেৰাটো তুমি কি বনাইছা কি কৰিছা তেনেকুৱা এটা মানে হেৰি হৈ যায় হেতি দম দিয়ে তাৰমানে কিয় কাৰণে কেমেৰা কৰি আছা কিয় কাৰণে ভিডিঅ' বনাই আছা এইবিলাক বহুত ষ্ট্ৰাগল হয় ইয়াত মানে বহুত কষ্ট হয় মানুহৰ আগত ভিডিঅ' বনাই থাকিবলৈ ক'বলৈ যেনেকৈ অসমত আমি এনেই সেই বস্তু কিবা কিবি কৰি আমি ভিডিঅ'টো বনাই দিব পাৰিম
কিন্তু ইয়াত আপুনি যদি কেমেৰাটো উলিয়াই দিয়ে মোবাইলটো উলিয়াই নে কিবা এটা কৰে আপুনি কিহৰ কাৰণে বনাই আছে কাক কি কৰি আছে সেইটো তেনেকুৱা এটা সুধি মানে সিহঁতি দম দিয়ে সেইটো কাৰণে বহুত ভয় লাগে আৰু মোৰ ছাবস্ক্ৰাইবাৰ যদি 1000 মান হৈ যায় তেতিয়া মই চেষ্টা কৰিম আপোনালোকক এতিয়াও চেষ্টা কৰিম ভিডিঅ' দিবলৈ আৰু ভাল ভাল ভিডিঅ' ইয়াত মানে এনেকুৱা হয় পুৰা এৰিয়াত তাৰমানে চিচি কেমেৰাবিলাক থাকে সেইকাৰণে পটককৈ পুলিচে প্ৰটেষ্ট কৰে তাৰমানে মোৰ যদি এটা ইউটিউব চেনেল ডাঙৰ চেনেল হ'লে মই আপোনালোকক সকলো জেগা দেখাবলৈ পাম আৰু চেষ্টা কৰি আছোঁ আপোনালোকৰ পৰা ছাপোৰ্ট পালে মই সদায় দি যাম আৰু আপোনালোকৰ লগত আজি কথা পাতি বহুত ভাল লাগিলে ইয়াত ট্ৰেইন আহিয়ে থাকে হুলস্থুল হৈ থাকে এতিয়া ইভিনিং এতিয়া মানে 4-5টামান বাজিছে আৰু বেলিটো ওলাই আছে আপোনালোকে দেখিছে আৰু বহুত ভাল লাগিলে মোৰ লাইফটো এইটোৱে মই ইয়াত কাম কৰি থাকোঁ 8 ঘণ্টা কাম কৰোঁ কালি দেওবাৰে কালি যদি কাইলৈ মই সময় পাওঁ আপোনালোকে ভাল ব্লগ এটা বনাই আনিম আৰু আশা কৰিছোঁ আপোনালোকে মোক আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব আজি চাওক মোৰ 7 মাহ হৈ গ'ল ইউটিউবত অহা মোৰ 7 মাহ হৈ গ'ল 7 মাহত মাত্ৰ 40 ঘণ্টা মোৰ ৱাচ টাইম হৈছে আপোনালোকে ভাবি চাওক যদি মোৰ 40 ঘণ্টা 7 মাহত হয় আপোনালোকে ধৰি লওক এবছৰত 12 মাহত তোমাৰ কিমান হ'ব আপোনালোকে ভাবি চাওক 40-50 বছৰ হ'লে মোৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হ'ব গতিকে মই কেনেকৈ ইউটিউবত কি ধৰণে কেনেকৈ কৰিব লাগিব মানে কি আপোনালোকক সোধাটো কেনেকৈ ৱাচ টাইমটো বঢ়াব লাগিব কেনেকৈ থাম্বনেইলটো এডিট কৰিব লাগিব কেনেকৈ ইউটিউবত থাম্বনেইল দিব আপোনালোকে জনাবচোন মোক কমেণ্ট কৰি জনাবচোন মই নাজানো তাৰমানে সেইকাৰণে শিকিছোঁ আৰু ছাপোৰ্ট কৰিব আৰু আজি গাইজ ইমানে আছিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ মোৰ কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই আপোনালোকৰ পৰা শিকিছোঁ আপোনালোকৰ পৰা শিকি থাকিম আৰু গতিকে আপোনালোকে ভিডিঅ'টো গাইজ বহুত ধন্যবাদ মোৰ আজি 100 ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ কাৰণে আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে আজি 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল গতিকে এই ট্ৰেইনখন আহিয়ে থাকে কি কৰিম ট্ৰেইনখন আহিয়ে থাকে বহুত ট্ৰেইন আহি থাকে চিঞৰি থাকে ট্ৰেইনখন আহিয়ে থাকে আমাৰ কিবা এটা কৰিবলৈ লওঁ ট্ৰেইনখন আহে কিবা এটা কৰিবলৈ লওঁ ট্ৰেইন এইখন চাওক ট্ৰেইনখন কেনেকৈ গৈ আছে গৈয়ে থাকে মানে 12 ঘণ্টাত কমচে কম 1000খন ওপৰত ট্ৰেইন যায় আমনি লাগি যায় মাতটো শুনি কি ক'বি আৰু শুধু গাড়ীৰ মাতবিলাক বহুত শুনে মানে কি কাকা বেছি শুনে এইটো কাৰণে মই এই মাইকটো ল'লোঁ পইচা 200 টকা দি পিনে কিনি লৈছোঁ তাৰপিছত এতিয়া ভইচটো কেনেকুৱা আহিছে আপোনালোকে ক'বচোন কমেণ্টত আৰু চোলাটো বদলাই ল'লোঁ ডাঙৰ চোলাটো বেছি দাম নহয় 50 টকীয়া চোলা ইয়াত 50 টকীয়া মাৰ্কেট আছে দেওবাৰে আহে কালি মৰ্ণিঙত আহিব ৰাতিপুৱা 6টা বজাত 50 টকীয়া বজাৰ আহে তাতে আমি 50 টকীয়া কাপোৰবোৰ কিনি লওঁ মোৰ দৰমহাটো বেছি নাপাওঁ যে ইয়াত কাম কৰি থাকোঁ যদিও আৰু ঘৰলৈ পঠিয়াব হয় ৰুম ভাড়া দিবলগীয়া হয় আৰু মাজে কিবা অসুবিধা হৈ যায় বেমাৰ হৈ যায় বহুত সমস্যাত আছোঁ আৰু যেন তেন কিবা এটা কৰি আৰু আপোনাৰ বহুত তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় আৰু ছাবস্ক্ৰাইব এটা মানে কি বন্ধুসকল গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষত থকা অল বেল আইকনটো পিটিকি দিব তো জয় অসম জয় হিন্দ জয় ভাৰত বাই নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকক আৰু আহি আছোঁ ফাল্টু ভাই বাই